এই চৰকাৰৰ এই পলিচিটো যদি আজি অসমৰ ৰাইজে প্ৰতিবাদ নকৰে তেতিয়াহ'লে অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব, বড়ো মাধ্যমৰ বিদ্যালয়ও নাথাকিব। কাৰণ 50% ইংলিছ 50% অসমীয়া, 50% ইংলিছ 50% বড়ো, এই 50-50 স্কুলৰ কনচেপ্টটো অসম চৰকাৰ তাত আহিলে কেনেকৈ? বড়োসকলেহে আগতে ডিভাইড আছাম 50-50 বুলি কৈছিল। এতিয়া চৰকাৰে আকৌ সেইটোকে ফ'ল' কৰি পেলাই মানে অসমীয়া মাধ্যম 50-50, বড়ো মাধ্যম 50-50 কৰিব বিচাৰিছে। চবতে ইংৰাজী মাধ্যম 50% জাপি দি পেলাই এইটো মানে আহি থকা সময়ত অসমৰ কাৰণে মাংগলিক হ'ব বুলি আমি নাভাবোঁ। কাৰণ অসমীয়া জাতিয়ে জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে এইটো গ্ৰহণ নকৰিব, আৰু আমি বড়োসকলেও বড়ো জাতি হিচাপে আমি জীয়াই থাকিবৰ কাৰণে আমি এইটো গ্ৰহণ নকৰোঁ। আমাক যদি কোৱা হয় যে আপোনালোকে বড়ো ভাষাটো বাদ দিয়ক আৰু একেবাৰে চব ভালখিনি লৈ লওক, আৰু ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ লৈ লওক বুলি ক'লেও আমি সেইখিনি গ্ৰহণ নকৰিম। আমাক ভাষাটোহে লাগে। আমি ভাষা আৰু জাতিৰ পৰিচয় হেৰুৱাই পেলাই আমাক মানে IAS অফিচাৰ, ACS অফিচাৰ নালাগে।